তাহার মহিমা কহি কোনে পাৱে অন্ত। মৃত্যুৰ প্ৰাক মুহূৰ্তত যিজনে কৃষ্ণ নাম আশ্ৰয় কৰি মৰিব পাৰিলে তেওঁৰ মহিমা কিন্তু অনেক। আমি যিহেতু কোনেও নাজানো কাহানিকে মৰিম, সেইকাৰণে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰি থাকিবলৈ কৈছে, যাতে কৃষ্ণ নাম আশ্ৰয় কৰি থাকোঁতেই মৰিব পাৰোঁ। মৰিলেও যাতে কৃষ্ণ নাম আশ্ৰয় কৰি থকা অৱস্থাতহে মৰিব পাৰোঁ, তেতিয়াহে আমাৰ প্ৰতি ভগৱন্তৰ পৰম কৃপা অৰ্থাৎ পৰম পদ আমি লাভ কৰিব পাৰিম। সিদ্ধান্ত দিছে এই ৰামে প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত, কৃষ্ণ গুণ নামকে পৰলোক বিত্ত, জালি হৰি ভকতিত তেজিয়ালাখ, আউৰ কি মনুষ্য শুইবা এৰাই Amen.